ভোট জলকীয়া আচাৰ বনাবৰ কাৰণে প্ৰথমতে মই জলকীয়াকেইটা ভালকৈ ধুই পেলাই 2 ঘণ্টামান সময় ৰ'দত শুকুৱাই ল'লোঁ যাতে পানীখিনি ধুনীয়াকৈ শুকাই যায়। আৰু পানীখিনি শুকোৱাৰ পাছত জলকীয়াখিনি মই টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। বেছিও সৰু কৰা নাই, ভোট জলকীয়া আচাৰটো এনেও পুৰণা হৈ গ'লে অকণমান গলি যোৱা নিচিনা হয়, সেইটো কাৰণে মই বেছি সৰু কৰা নাই। গোটেইখিনি জলকীয়া মোৰ কাটি লোৱা হৈ গ'ল। জোখ অনুপাতে ইয়াত মই নিমখ আৰু হালধি সানি দিছোঁ। নিমখ হালধি সনাৰ পাছত জলকীয়াখিনি মই 3-4 ঘণ্টামান সময় ৰ'দত শুকুৱাই ল'ম যাতে তাৰ পৰা যিখিনি পানী ওলায় জলকীয়া পানীখিনি ধুনীয়াকৈ শুকাই যায়। পানীটো থাকিলে আচাৰটো বেয়া হৈ যাবও পাৰে, সেইটো কাৰণে 3-4 ঘণ্টামান মই ভালকৈ শুকুৱাই ল'লোঁ। এটা বাচনত মই জলকীয়াখিনি লৈ লৈছোঁ তেল আৰু সৰিয়হখিনি সানিবৰ কাৰণে। লগতে মই অলপমান বগা সৰিয়হ দি দিছোঁ। যদি আপোনালোকে বগা সৰিয়হটো বেয়া পায় নিদিয়াকৈও এই আচাৰটো বনাব পাৰিব। সৰিয়হখিনি মই বেছি মিহি কৰা নাই, অকণমান দৰদৰীয়াকৈ ৰাখিছোঁ। তেলো মই বেছি দিয়া নাই, জলকীয়া আৰু তেলখিনি ধুনীয়াকৈ সান খালে হৈ যাব। আৰু কেঁচা তেলতে এই আচাৰটো বনাইছোঁ। এই ভোট জলকীয়া আচাৰটো কেঁচা তেলত বনালে খাবলৈ বহুত ভাল হয়। এটা চিচাৰ বটলত মই আচাৰখিনি ভৰাই ৰাখিছোঁ আৰু এইখিনি মই 1-1.5 মাহলৈকে ৰ'দত দি থাকিম আৰু 1.5 মাহৰ পিছত খাব